নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। যেহেতু আপোনালোক সকলোৱে গম পাইছে ৰাম মন্দিৰৰ কথা, 22 জানুৱাৰী তাৰিখে যেহেতু ৰাম মন্দিৰখন প্ৰতিষ্ঠা হৈছে, সেইবাবে ইয়াৰ ওপৰত বহুকেইটা প্ৰশ্ন এইবাৰ যিকোনো পৰীক্ষাত আহিব পাৰে। সেইবাবে আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম ৰাম মন্দিৰৰ ওপৰত 10টা প্ৰশ্ন। আজিৰটো হ'ল পাৰ্ট 1, নেক্সট পাৰ্ট 2 আহিব, পাৰ্ট 3 আহিব। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। বহুলক পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ সৰ্বপ্ৰথম অৰ্থাৎ 1 নম্বৰ প্ৰশ্নটো হ'ল অযোধ্যা ৰাম মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? উত্তৰ নৰেন্দ্ৰ মোদী। নেক্সট প্ৰশ্ন অৰ্থাৎ 2 নম্বৰ প্ৰশ্নটো হ'ল 2019 চনত অযোধ্যা মন্দিৰ মছজিদৰ ৰায়দানত মছজিদৰ বাবে কিমান একৰ মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছিল উচ্চতম ন্যায়ালয়ে? উত্তৰ 5 একৰ মাটি। এতিয়া আহো 3 নম্বৰ প্ৰশ্নটোলৈ। 3 নম্বৰ প্ৰশ্নটো হ'ল 1992 চনত বিতৰ্কিত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ PV নৰসিংহ ৰাও। এতিয়া আহো নেক্সট অৰ্থাৎ 4 নম্বৰ প্ৰশ্নটোলৈ। 4 নম্বৰ প্ৰশ্নটো হ'ল 20 শতিকাৰ শেষৰ ফালে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনৰ নেতৃত্ব কোনে কৰিছিল? উত্তৰ LK আদৱানী। এতিয়া আহো নেক্সট অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটোলৈ। 5 নম্বৰ প্ৰশ্নটো হ'ল ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 5 আগষ্ট 2020 চনত। এতিয়া আহো নেক্সট অৰ্থাৎ 6 নম্বৰ প্ৰশ্নটোলৈ। 6 নম্বৰ প্ৰশ্নটো হ'ল কোনখন নদীক অযোধ্যাৰ ইতিহাসৰ সাক্ষী বুলি গণ্য কৰা হয়? উত্তৰ সৰজু। এতিয়া আহো নেক্সট অৰ্থাৎ 7 নম্বৰ প্ৰশ্নটোলৈ। 7 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰী ৰাম জন্মভূমি আৰু কি নামেৰে জনা যায়? উত্তৰ সাকেত। এতিয়া আহো নেক্সট অৰ্থাৎ 8 নম্বৰ প্ৰশ্নটোলৈ। 8 নম্বৰ প্ৰশ্নটো হ'ল ৰাম মন্দিৰৰ উচ্চতা কিমান হ'ব? উত্তৰ 161 ফুট। এতিয়া আহো নেক্সট অৰ্থাৎ 9 নম্বৰ প্ৰশ্নটোলৈ। 9 নম্বৰ প্ৰশ্নটো হ'ল ৰাম মন্দিৰত কিমান স্তম্ভ আছে? উত্তৰ 392টা। এতিয়া আহো একেবাৰে শেষৰ অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটোলৈ। 10 নম্বৰ প্ৰশ্নটো হ'ল কোন তাৰিখে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল?
উত্তৰ 22 জানুৱাৰী 2024 চনত। ধন্যবাদ আপোনালোক সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। যদিহে মোৰ ভিডিঅ'টো আপোনালোকৰ অকমান হ'লেও ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বহুলক পিছে আজিলৈ এইখিনিয়ে, আকৌ দেখা হ'ব নতুন এটা ভিডিঅ'ত নতুন কিবা টপিক লৈ। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক আৰু নেক্সট পাৰ্টসমূহ আহি থাকিব, আপোনালোকে চাবলৈ নাপাহৰিব। ধন্যবাদ।